হয় বন্ধুসকল, আপোনালোকে থাম্বনেইলত যি ঠিকে দেখিছে, চুমি বৰা সোমাই পৰিছে আকৌ পুনৰ বিতৰ্কত। চুমি বৰাই এটা কভাৰ ছং বনাইছিলে বৰ অসম নামৰ, আৰু এই গানটো আছিল কুসুম কৈলাশ দাৰ ভাগত। চুমি বৰাই গানটো কুসুম কৈলাশ দাৰ পৰা অনুমতি নোলোৱাকৈ কভাৰ ছং বনালে, আৰু বৰ অসম নামৰ এই গানটো অফিচিয়েল ভিডিঅ' এতিয়ালৈকে কুসুম দাই দিয়া নাই। চুমি বৰাই এইটো গান চুৰ কৰি গোৱাৰ দৰেই হৈছে। কুসুম দাই এটা পোষ্ট দিছিল, চাওঁ আহক। মোৰ সকলো শুভাকাংক্ষী বন্ধু বৰ্গ আৰু গুণগ্ৰাহী শ্ৰোতালৈ সৰ্বপ্ৰথমে আন্তৰিক শ্ৰদ্ধা জনাইছো। কালিৰ পৰা মোৰ এটা গীত বৰ অসম, এই গীতটো কভাৰ ভিডিঅ'ক লৈ এটা পোষ্ট দিয়া হৈছিল। মই এটা কথা স্পষ্ট কৰি দিব খুজিছো যে মোৰ গান গাওক, কভাৰ ভিডিঅ' বনাওক, মোৰ কোনো আপত্তি নাই, কিন্তু এনেকুৱা গানত কৰক যিবোৰ ইতিমধ্যে অফিচিয়েল ভিডিঅ' মুক্তি দিয়া হৈছে। অন্যথা অফিচিয়েল ভিডিঅ' ৰিলিজ নোহোৱাৰ আগত কভাৰ ভিডিঅ' যেতিয়া ৰিলিজ হয়, মূল ভিডিঅ'টোৰ কোনো মূল্য নাথাকে। আমাৰ প্ৰতিজন কণ্ঠশিল্পীৰ আচলতে নিজৰ গীতবিলাকক লৈ বহু পৰিকল্পনা থাকে। তেনেকৈ ময়ো এই গীতটি পৰিকল্পনা কৰি আছো। আমাৰ অসমৰ পৰিৱেশ যেতিয়াই অনুকূল হ'ব, খুব সোনকালে মোৰ এই বৰ অসম গীতটিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আপোনালোকে মৰম আশীৰ্বাদ কৰিব। ধন্যবাদ। মোৰ মতে এইটো চুমি বৰাই ভুল কৰিছে, কাৰণ লোকৰ গান এটা কভাৰ ছং বনোৱাৰ আগতে সুধি লোৱাটো ভাল, আৰু সেইটো গানত অফিচিয়েল ভিডিঅ' দিয়া নাই। আৰু চুমি বৰাই এইটো ভিডিঅ' এতিয়া ডিলিট কৰিলে ইউটিউবৰ পৰা। আজিলৈ ইমানেই। ভিডিঅ'টোত লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম আন এটা ভিডিঅ'ৰ সৈতে।